Hello everyone, আপোনালোক সকলোকে মই এনাইটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিন হ'ল একো ভিডিঅ' বনোৱা নাই আৰু আজি তাকে ভাবিলো ভিডিঅ' এটা ষ্টাৰ্ট কৰো। আৰু এতিয়া আছো মই পাছফালে কাম এটাৰ বাবে আহিছিলো। পাছফালে ভাবিলো লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও। চাই যাব একেবাৰে ভিডিঅ'টো শেষলৈকে। আৰু এইফালে এটা ৰুইছিলো মই জলকীয়া পুলি এটা ৰুইছিলো, তাকে পানী দিব আহিলো। এইটোৱে হৈছে জলকীয়া পুলি মই ৰুইছিলো আৰু পানী দিম ইয়াতে। আৰু এইফালে ৰুইছিলো এটা বেঙেনা পুলি, এইটো কুকুৰাই খুচৰি উঘালি পেলালে। আকৌ ৰুই দিলো, কি হয় নাজানো আৰু হয় নে নহয়। পানী অকণমান দি দিওঁ। পানী চানি দি মেলি হৈ গ'ল। এতিয়া বলক আপোনালোকক বস্তু এটা দেখাম। এইফালে দিছিলে এইবোৰ ধনিয়া গুটি গজিছে আৰু এডাল দুডালকৈ। আৰু এইফালে আমাৰ বেটি শুই আছিলে আৰু উঠি গ'ল। তেতিয়া তাই ঠিলানে ভৰি দাঙি শুই আছে দেই আমাৰ বেটিয়ে। তুমি উঠি গ'লা, মোক চুমা এটা দিয়া। কোন হয় এইটো? মা কোনটো? মা কোনটো? আলিছা কোনটো? আলিছা কোনটো? এইটো এইফালে বাচ্চা পাৰ্টি। বেটি এতিয়া তোমালোকে কি কৰি আছা? আপুনি নামি দিয়ক।